আমলকে ঠেং চিঙি আছো দে জিউনে অ নাই না তই এটা কথা গম পাইছ নে নাপাইছ এই যে ল'ৰাটোক যে অচিচাই মস্তি পিটন দিছে ভালে কৰিছে কোনোবাই গোটেই ৰাতি কষ্ট কৰি পঢ়িব আৰু কোনোবাই টুকুৰা মাৰি পাছ কৰিব কথা হ'ল নে টুকুৰা কি টুকুৰা মূৰ্খ টুকুৰা মানে চিনি নাপাও চাই চাই লিখা অ নছে চাই চাই নিলিখি চকু মুদি লিখিব লাগিছিল আইও গৰুটো সেয়া চাই চাই লিখা কথা কোৱা নাই নহয় পৰীক্ষাত যিবোৰ প্ৰশ্ন আহিব বুলি ভাবে সেইবোৰ ঘৰতে লিখি পকেটত ভৰাই লৈ যায় আৰু পৰীক্ষা হলত মাষ্টৰে নেদেখাকৈ সেইবোৰ চাই চাই লিখে কাম নাই আৰু মই গম পাই গৈছো অ না যদি পৰীক্ষাত আম এটা আঁকিবলৈ আহে তেতিয়াহ'লে আম এটা পকেটত ভৰাই লৈ যাব লাগিব তেতিয়াহ'লে যদি পৰীক্ষাত গৰু এজনী আঁকিবলৈ আহে ঘৰৰ গৰুজনী কেনেকৈ পকেটত ভৰাই লৈ যাবি গৰুজনী পকেটত কিয় ভৰাই লৈ যাব হা গৰুৰ ছবি এখন পকেটত ভৰাই লৈ যাব আৰু সেইখন চাই চাই আঁকিব হৈ গ'ল হৈ যাব অ না তই মোক কথা এটা বুজাই দেচোন গৰু ছবি চাই চাই যদি ছবি আঁকে তেতিয়াহ'লে এপালে আঁকিব ইটো ভাল কেতিয়া আঁকিব এইবোৰ তই বুজি নাপাও আৰু এইটো ল'ৰাই ছবি পৰীক্ষাত নকল মৰা নাই নহয় এই বুৰঞ্জী পৰীক্ষাতহে মাৰিছে বুঞ্জি কি বুঞ্জি বুঞ্জি বুৰঞ্জী বুঞ্জি বুৰঞ্জী বুৰঞ্জী মানে বুজি নাপাও বুৰঞ্জী মানে হৈছে সেই পুৰণা ঘটনাবোৰ গম পালি মানে ধৰ আমাৰ থানাত সেই পুৰণা ঘটনা এটা ঘটি গৈছে আৰু সেইটো এতিয়া হৈছে বুৰঞ্জী মই গম পাই গৈছো কেকে চাই যে আগতে যে মোক আঁঠু কঢ়াই থৈছিলে যে সেইটো বুঞ্জি ঐ তোৰ লগত কথা পতাতকে যে গৰু এজনীৰ লগত কথা পাতি থকাই ভাল কি কৈছ গৰুজনীয়ে তোক সহায় কৰিছে যে মই সহায় কৰি দিছো ঐ তই বুৰঞ্জী হবলে বহুত মহান মানুহ হ'ব লাগিব বুজিলি আগত যে আমাৰ পুৰণি মহাৰজাবোৰ ৰজা মহাৰজাই যিবোৰ কাম কৰিছিল সেইবোৰ এতিয়া আমাৰ অসমৰ বুৰঞ্জী বুজিলি নুবুজিছো বুজা নাই আচ্ছা তই কচোন ৰাৱণক কোনে মাৰিছিল ৰাৱণক কিয় ইংগিত মাৰিছ তই মানে মোক সন্দেহ কৰিছ অ নহয় না মই তোক শপত খাই কৈছো ৰাৱণক মই মৰা নাই কিয় মিঠাই মিঠাই ফচাই দিছ নাই মৰা ঠিক আছে তই কচোন এই ৰামায়ণ কোনে লিখিছিল ৰামায়ণ দিন মই গম পাইছো যে তই ইয়াত বহি বহি কি লিখি আছিলি ৰামায়ণ যে তই লিখিছ আইও লগদ্ধটো হ'ব দে ৰামায়ণো মই লিখিছো মই বুৰঞ্জী হ'ব তই জলকীয়াকেইটা চাফা কৰ জল্দি জল্দি ভাত এখোপা খাব নালাগিব হা মই আলুকেইটা ধুই আহোঁ দেই তই চাফা কৰ বেছি কৰিবলৈ আহিছে আপোনাক মাৰিছো বুলি মোক কিয় ফচাই দিছ আৰু নিজে ৰামায়ণ লিখিছ মোক বেঙেনা দিছ দেখিবলৈ মন নাযায় চব খাই পেলাম যা পুহিছে কাটনিয়াৰ ছাৰ এই ফেনখন মানে বাৰু হ'ব পঢ়িলেনে পঢ়িছোঁ ছাৰ কেনে পালে ভেৰি ইণ্টাৰেষ্টিং ছাৰ মোৰ খুব ভাল লাগে বুৰঞ্জী পঢ়ি কিন্তু আপুনিতো আকৌ আমেৰিকানৰ চিনেমা চাইহে মংগল পাণ্ডে কোন চিপাহী বিদ্ৰোহ কি আছিল এইবিলাক গম পাইছিল নহয় জানো নহয় মানে মই এনে আগতে জানিছিলোঁ এতিয়া মানে মই গৃহ বিদ্ৰোহখনত নামি দিলোঁ যে সেইকাৰণে অকণ খেলি মেলি হৈছে গৃহ বিদ্ৰোহ অঁ মোৰ ঘৰখনৰ কথা কৈছোঁ আচলতে কি জানে খাটনিয়াৰ ছাৰ আমি আমাৰ ঐতিহ্যক জানিবৰ কাৰণে বুৰঞ্জী জনাটো দৰকাৰ মানে ধৰক আমাৰ এই অসম নামটোনো ক'ৰ পৰা আহিল কেনেকৈ হ'ল ভাৰতটোনো কেনেকৈ হ'ল ইণ্ডাছ শব্দৰ পৰা যে হিন্দু শব্দটো আহিল এই কথাবিলাকো আমি জনাৰ দৰকাৰ দৰকাৰ আছে ছাৰ এতিয়া আমাৰ থানালৈকে চাওকচোন ছাৰ এই থানাখনত কিমান কেছ আহিছে কিমান কেছ গৈছে কিমানৰ গোচৰ আহিছে কিমানৰ ওপৰত গোচৰ পৰিছে কিমান পুলিচ আহিছে গৈছে এইখনতো এখন ডাঙৰ বুৰঞ্জী মই আপোনাক আমাৰ এই চৌ পুলিচৰ বুৰঞ্জীৰ কথা কোৱা নাইহে আমাৰ জাতিটোৰ বুৰঞ্জীৰ কথা কৈছো আমি যদি আহোমসকলৰ পৰাই ধৰো তেতিয়াহ'লে আহোমসকলৰ আগতনো কোনে অসমখন শাসন কৰিছিলে পিছতনো কোনে শাসন কৰিছিলে এই গোটেই কথাবিলাক যদি আমি ভালকৈ জানো তেতিয়াহ'লে আমি বুৰঞ্জী লৈ পেলাই আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ হয় ছাৰ গৌৰৱ কৰোঁ মই কৰোঁ ছাৰ মোৰ ঘৰুৱা এটা বুৰঞ্জী আছে নহয় ছাৰ ছাৰ আমাৰ যে ককাৰ আজু ককা মানে আমাৰ পূৰ্বপুৰুষ আহোমৰ বিষয়ববীয়াহে আছিল ছাৰ
মই কোৱা নাই ইমান দিন কেছটো আমাৰ মানে যেতিয়া মানুহবিলাকে কেছ দিবলগীয়া হৈছিল আহোমৰ ৰজাক আমাৰ ককাক খাটনি ধৰিব লগা হৈছিল আৰু এই যে ককাক খাটনিটো ধৰিলে সেই খাটনিটো লাহে লাহে কালক্ৰমত আহি আহি এই খাটনিয়াৰ আৰু এই কৃষ্ণ কমল খাটনিয়াৰে সেই খাটনিয়াৰ বংশৰ সৌষ্ঠৱ বৃদ্ধি কৰি আপোনাৰ কাষত মই পুলিচৰ চাকৰিত খাটি আছো ছাৰ গৌৰৱ কৰোঁ বাপৰে বাপ খাটনিয়াৰ অলপ ভৰিকেইটা আপোনাৰ আগবঢ়াই দিয়কচোন কি কৰে ছাৰ সেৱা আভাস জনাওক কি কৈছা বাপৰে বাপ আপুনি ইমান ডাঙৰ বুৰঞ্জী এখন লিখিছে আৰু মই আজিলৈকে গমেই নাপাওঁ আপোনাৰ ছোৱালীজনী কোন ক্লাছত পঢ়ে তাই 6ত আপুনি এইখন বুৰঞ্জী তাইক শিকাইছে নাই ছাৰ পঢ়ুৱাব পুৱা গধূলি আপুনি এইখন বুৰঞ্জীকে সদায় পঢ়ুৱাব আমাৰ শিক্ষা ব্যৱস্থাত এটা গণ্ডগোল আছে বুজিছে খাটনিয়া আজিকালি এই ভূগোল বুৰঞ্জী এইবিলাক গোটাই দিয়াৰ কাৰণে আমাৰ ল'ৰা ছোৱালীয়ে বুৰঞ্জীৰ বিষয়ে একো নজনাই হ'ল আৰু এই ধৰণৰ বিকৃত বুৰঞ্জী যদি আপুনি আজিকালি শুনাবলৈ যায় তাৰ নমুনাটো কি হ'ব পাৰে এটা আহিছিল নহয় গম পাইছে কথা ক'বলৈ আহিছে হ'লেও ছাৰ আমিও পাইছোঁ দিয়কচোন আমাৰ দিনতো ল'ৰা ছোৱালীয়ে টুকুৰা মাৰে কিন্তু এনেকে মাষ্টৰক দা লৈ খেদি নুফুৰে আৰু দেই মই আপোনাক কৈ আছো কিবা এটা বুজিছে কিবা এটা খেলি মেলি হৈ আছে ন কিবা বুজা নাই মই ছাৰ হয়তো আপুনি বুজোৱাটো মই ধৰিব পৰা নাই নেকি খেলি মেলি হৈ আছে ন কিবা বুজা নাই মই ছাৰ হয়তো আপুনি বুজোৱাটো মই ধৰিব পৰা নাই নেকি কিন্তু ছাৰ বেয়া লাগে মোৰ আপোনাৰ আকৌ বেয়া লাগিবলৈ কি হ'ল নহয় মানে ছাৰ আমাৰ দিনত শিক্ষকসকল কেৱল জ্ঞান দানতে ব্যস্ত নাছিল সমাজৰ কামতো আগৰণুৱা আছিল তেওঁলোক গুণী জ্ঞানী দেখিলে কিবা শ্ৰদ্ধা ভাৱ এটা আহিছিল এইবাৰ কিন্তু আপুনি একেবাৰে সলনাই সত্য কথা ক'লে আজিকালি শিক্ষকসকলক মই লক্ষ্য কৰোঁ তেওঁলোক যে সমাজৰ এজন আদৰ্শ ব্যক্তি কথাষাৰ পাহৰি যায় সেইকাৰণে আজিকালি ছাত্ৰ শিক্ষকৰ এই সম্পৰ্কটো বেয়া হৈ গৈছে কিন্তু ইয়াৰ বাবে অভিভাৱকসকলো সমানে জগৰীয়া পুতেক জীয়েকক একো ক'বই নোৱাৰি চিধাই গৈ পেলাই হেডমাষ্টৰক কমপ্লেইন পাৰিলেতো শিক্ষকজনকে বাহিৰ কৰি দিব বাৰু আপুনি আপোনাৰ কামত ধৰক আৰু মই অলপ বাহিৰৰ পৰা আহোঁ ঠিক আছে আহি পেলাই আকৌ আপোনাৰ লগত বুৰঞ্জীৰ বিষয়ে অলপ কথা পাতিব লাগিব আকৌ বুৰঞ্জী আপোনাৰ পৰা খাটনিয়াৰ বংশৰ ইমান বিশাল বুৰঞ্জী শুনাৰ পিছত মইতো মোৰ ফুকনৰ বুৰঞ্জীৰ কথা ক'বই লাগিব এটা কথা ছাৰ মই পিছে একেবাৰে 1228 চনৰ পৰাই আৰম্ভ কৰিম শুনিম আৰু ফুকনৰ বুৰঞ্জী ছাৰ আকৌ লাচিত বৰফুকনৰ অঙহী বঙহী নহয়তো